নমস্কাৰ ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মোৰ সৰুকৈ আৰম্ভ কৰা গাহৰি পালন। তিনিটা আছে। আপোনালোকক মই মোৰ গাহৰিকেইটা দেখুৱাবলৈ ওলাইছোঁ। আজি মোৰ ইউটিউবত প্ৰথম ভিডিঅ' হয়, আপোনালোকে চাব, ছাপোৰ্ট কৰিব। এইকেইটা হৈছে মোৰ গাহৰি গোটেইকেইটা মাইকী হয়, মাইকী গাহৰি। এতিয়া অলপ আগতে দানা দি উঠিলোঁ। বৰ্তমান এই ক'লা ডাঙৰটো আৰু এইটো ছাৰ্ভিচ হৈ গৈছে, আৰু এইটো ছাৰ্ভিচ কৰাই আনিছোঁ, কিন্তু থাকে নে নাথাকে নাজানো। আপোনালোকক এই আপডেটবিলাক দি যাম, কেনেকৈ কি হয়। প্ৰথম ভিডিঅ' ইউটিউবত, যিহেতু কথা কোৱাৰ একেবাৰে অভ্যাসেই নাই। আপোনালোকে মোৰ এই নতুন চেনেলটো ছাপোৰ্ট কৰি যাব। মই নতুন ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম। এই গাহৰি পালনৰ বিষয়ে ময়ো নাজানো, জাষ্ট আৰম্ভ কৰিছোঁহে। দানা খোৱা প্ৰায় শেষেই হ'ল। আজি মোৰ এইটো প্ৰথম ভিডিঅ' হয়, আপোনালোকে ছাপোৰ্ট কৰিব মোৰ চেনেলটো। একেবাৰে নতুন, একো নাজানো, জাষ্ট দিছোঁ ভিডিঅ'টো আপোনালোকৰ আগত। এনেকুৱাকৈ গঁৰালটো বনাইছোঁ বাঁহেৰে, অলপ ডাঙৰকৈ বনাইছোঁ যাতে ঘূৰি ফুৰিব পাৰে। এনেকুৱাকৈ এইটো টিং কেইখনমান দি থৈ দিছোঁ, যাতে বৰষুণ পৰিলে নিতিতে গাহৰিকেইটা। বাঁহৰে বনাইছোঁ। গাহৰিকেইটা গোটেই থলুৱা গাহৰি হয়, কোনো বেলেগ উন্নত মানৰ জাতৰ নহয়, গোটেইকেইটা লোকেল। আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আপোনালোকক আৰু আহি থকা দিনত নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম এই গাহৰি পালনৰ বিষয়ে। ধন্যবাদ চোৱাৰ বাবে।